দৈৰ সৈতে ৰাজমাহ পনীৰ খাবচোন, এনেকৈ বৰ সোৱাদ লাগে খাই। খাব জনাবচোন কেনেকুৱা হয়। যদি জানিছোঁ জনাব, যদি জনা নাইও শিকাই দিব। হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা খবৰ? ভালে আছে আপোনালোক? আমাৰো ভালেই। আজি ৰাজমাহ পনীৰ বনাম। তাৰে কাৰণে ৰাজমাহ লৈছোঁ, তাৰপিছত এয়া লৈছোঁ পনীৰ মই 400 গ্ৰাম লৈ লৈছোঁ। তাৰপিছত আদা নহৰু জলকীয়া পিঁয়াজ বিলাহী আৰু এইপিনে বাদাম লৈছোঁ। মই ৰাজমাহ দুটা ভাগত লৈছোঁ। এইটো ভাগত লৈছোঁ, এইটো ভাজি দিম, আৰু এইটো ভাগত লৈছোঁ মই বিলাহী পিঁয়াজ আৰু ৰাজমাহ একেলগে ভাজি পিচি ল'ম। এতিয়া মই আৰম্ভ কৰিম। মই দিলোঁ ইয়াতে ৰিফাইন। এতিয়া দিম আদা আৰু নহৰু, কাশ্মীৰী জলকীয়া দুটা দিলোঁ। এতিয়া দিম পিঁয়াজখিনি। পিঁয়াজ দুটা কাটি লৈছোঁ, ৰাজমাহখিনি ঢালি দিলোঁ আৰু বাদাম দিলোঁ, বিলাহী। এইখিনি মই আধা ভাজা কৰিম আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। ভাজি হ'ল যেনিবা, ঠাণ্ডা হ'ল। এতিয়া মই এইখিনি পিচি ল'ম। আজি পনীৰখিনি ভাজি ল'ম। এনেই মই পনীৰ বনালে নাভাজোঁ, আজি ভাজি বনাম। অকণমান হালধি গুড়া ছিটাই দিম। পনীৰখিনি ভাজি হ'ল, এতিয়া কাঢ়ি থ'ম। পনীৰখিনি ভাজা তেলতে ৰাজমাহখিনি ভাজিম। ৰাজমাহখিনি ভাজি হ'ল। জলকীয়া এটা আৰু তেজপাত। এতিয়া ইয়াতে ঢালি দিম পিচি লোৱা ৰাজমাহ, পিঁয়াজ, আদা নহৰু পেষ্টখিনি, এচামুচ নিমখ, হালধি এচামুচ, পনীৰ মছলা এচামুচ, এবাটি দৈ দিলোঁ, চেনি এচামুচ। এতিয়া দিম ৰাজমাহখিনি। ভাজি লোৱা পনীৰখিনি, ৰাজমাহ পনীৰ হৈ গ'ল। ৰাজমাহ পনীৰ বনোৱা হৈ গ'লগৈ। দৈ দি ৰাজমাহ পনীৰ বনালোঁ।